যিজনে খ্ৰীষ্ট যীশুক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি আপোনালোকৰ জীৱনত থাকে, তেনেহ'লে খ্ৰীষ্ট যীশুক মৃত লোকৰ মাজৰ পৰা তোলাজনে আপোনালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি আপোনালোকৰ মৃত দেহকো জীয়াব। সেই একেদৰে আত্মায়ো আমাৰ দুৰ্বলতাত উপকাৰ কৰে, কাৰণ উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে সেই বিষয়ে আমি নাজানো, কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্বাচনীয় কেকনিৰ নিবেদন কৰে। তেওঁ নাৱৰ পৰা নামি মানুহৰ বৃহৎ দলটো দেখা পাই তেওঁলোকৰ আগলৈ আহিল। তাতে সেই লোকসকললৈ যীশুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে। তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে। তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে। হে মোৰ পুত্ৰ, মোৰ বাক্যলৈ মনোযোগ দিয়া, মই কোৱা কথা শুনা। সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা দূৰ হ'ব নিদিবা। সেইবোৰ তোমাৰ হৃদয়ত বান্ধি ৰাখা, কাৰণ যিসকলে সেইবোৰ বিচাৰি পায়, তেওঁলোকৰ বাবে মোৰ বাক্য জীৱনস্বৰূপ, আৰু তেওঁলোকৰ শৰীৰলৈ সুস্বাস্থ্যস্বৰূপ। সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়। মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বন্ধ কৰা হ'ব, আৰু পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্বৰ্গতো মুকলি কৰা হ'ব। পুনৰাই মই তোমালোকক কওঁ, পৃথিৱীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত এক মন হয়, তেনেহ'লে স্বৰ্গত থকা মোৰ পিতৃৰ দ্বাৰাই তোমালোকলৈ সেই বিষয় সিদ্ধ কৰা হ'ব। ময়েই দুৱাৰ। যিকোনোৱে মোৰ মাজেদি সোমাই তেওঁ ৰক্ষা পাব। তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা যোৱা কৰিব আৰু চৰণীয়া ঠাই পাব। চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হ'লে তোমালোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ। খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে, কাৰণ তেওঁ আমাৰ কাৰণে শাপ স্বৰূপ হ'ল, কিয়নো লিখা আছে, যিজনক কাঠত অঁৰা হয় তেওঁ শাপগ্ৰস্ত। খ্ৰীষ্টই নিজৰ ওপৰত এই অভিশাপ লোৱাৰ এয়ে উদ্দেশ্য আছিল যে, যি আশীৰ্বাদ আব্ৰাহামে লাভ কৰিছিল, সেই আশীৰ্বাদ খ্ৰীষ্ট যীশুৰ দ্বাৰাই অনা ইহুদীসকলেও যেন
লাভ কৰিব পাৰে আৰু বিশ্বাসৰ দ্বাৰাই যেন আমি প্ৰতিজ্ঞাযুক্ত আত্মা পাব পাৰোঁ। তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মুচি গুচাব। তাতে মৃত্যু পুনৰ নহ'ব, শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহ'ব। আগৰবোৰ গুচি গ'ল। তেওঁৰ শিষ্যসকলে তেওঁক সুধিলে, ৰাব্বী, এই মানুহ কাৰ পাপৰ কাৰণে অন্ধ হৈ উপজিল? সি নিজে পাপ কৰিলে নে তেওঁৰ মাক বাপেকে পাপ কৰিলে? যীশুৱে উত্তৰ দিলে, সি নিজেও পাপ কৰা নাই আৰু তাৰ মাক বাপেকেও পাপ কৰা নাই, কিন্তু এওঁৰ মাধ্যমেদি ঈশ্বৰৰ কৰ্ম প্ৰকাশিত হ'বলৈহে হৈছে। তোমালোক যদি মোত থাকা আৰু মোৰ শিক্ষাও যদি তোমালোকত থাকে, তেনেহ'লে যি ইচ্ছা কৰা তাকে খোজা, সেয়াই তোমালোকলৈ কৰা হ'ব। হে মোৰ ঈশ্বৰ যীশুৱা, মই সহায়ৰ বাবে তোমাৰ আগত কাটৰোক্তি কৰাত তুমি মোক সুস্থ কৰিলা। এতিয়া আহক, আমাৰ শৰীৰো শুদ্ধ পানীৰে ধুওৱা হোৱাত আমি স্বীকাৰ কৰা আশা দৃঢ়ৰূপে ধৰি ৰাখোঁ হওক, কিয়নো যিজনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী। এতেকে আপোনালোকে সাহস নেহেৰুৱাব। সেই সাহসে আপোনালোকক মহাপুৰস্কাৰ আনি দিব। হে প্ৰিয় সন্তানসকল, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে, তেনেহ'লে ঈশ্বৰত আমাৰ নিশ্চয়তা বা আত্মবিশ্বাস আছে আৰু আমি যিহকে যাচনা কৰোঁ, সেয়ে আমি তেওঁৰ পৰা পাওঁ, কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক সেই কৰ্ম আমি কৰোঁ। আমেন।